নমস্কাৰ বন্ধুসকল, আমাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আহকচোন আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে অন্য এজন বীৰ পুৰুষৰ বিষয়ে জানি লওঁ। হয়, তেওঁ হৈছে বীৰ আলেকজেণ্ডাৰ। বীৰ আলেকজেণ্ডাৰৰ জন্ম হৈছিল 356 খ্ৰীষ্টপূৰ্বত গ্ৰীচৰ পেলা চহৰত। তেওঁৰ শিক্ষাগুৰু আছিল মহান গ্ৰীক দাৰ্শনিক এৰিষ্টটল। 20 বছৰ বয়সতে তেওঁৰ পিতৃ ফিলিপৰ মৃত্যুৰ পিছত তেওঁ গ্ৰীচৰ সিংহাসনত বহিছিল। ইয়াৰ পাছত তেওঁ এছিয়া আৰু আফ্ৰিকাৰ বহুতো দেশ জয় কৰিছিল। মাত্ৰ 30 বছৰ বয়সতে তেওঁ বিশ্বৰ আটাইতকৈ বিশাল সাম্ৰাজ্যৰ অধিপতি হৈ পৰিছিল। আলেকজেণ্ডাৰৰ বিষয়ে সাধাৰণতে প্ৰায় সংখ্যক লোকেই জানে বা তেওঁৰ জীৱনী সকলোৱে পঢ়িছে, কিন্তু তেওঁৰ শেষ ইচ্ছাকেইটাৰ বিষয়ে হয়তো বহুতে নাজানে বা পঢ়া নাই। আহকচোন আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ সেই শেষ ইচ্ছা তিনিটানো কি আছিল তাৰ বিষয়ে জানি লওঁ। বিশাল ধন সম্পত্তি, ভূখণ্ড আৰু সীমাহীন ক্ষমতাৰ গৰাকী আছিল আলেকজেণ্ডাৰ। তেওঁৰ মৃত্যু হয় 323 খ্ৰীষ্টপূৰ্বৰ 11 জুনৰ দিনা। আলেকজেণ্ডাৰে মৃত্যুৰ সময়ত তেওঁৰ শেষ ইচ্ছা পূৰণৰ জৰিয়তে মানুহৰ জীৱনৰ বাবে তিনিটা অতি মূল্যৱান জ্ঞান দি থৈ গৈছে। আলেকজেণ্ডাৰে যেতিয়া বহুতো দেশ বিদেশ জয় কৰি গ্ৰীচলৈ ঘূৰি গৈছিল, মাজবাটত বেবিলনত তেওঁৰ স্বাস্থ্য অধিক অৱনতি ঘটিবলৈ ধৰে। তৎকালীনভাৱে বহুতো চিকিৎসকে তেওঁৰ চিকিৎসা কৰিব আৰম্ভ কৰে, কিন্তু অতি দুখৰ বিষয়, সেই সময়ত তেওঁৰ মৃত্যুৰ আগতে এবাৰ মাকক চাবলৈ বহুত হেঁপাহ কৰিছিল। তাৰ বাবে তেওঁ চিকিৎসকসকলক কৈছিল, অন্ততঃ তেওঁ শেষবাৰৰ কাৰণে গ্ৰীচলৈ যাব পৰাকৈ তেওঁক সুস্থ কৰি তোলক। সেয়েহে চিকিৎসকসকলেও বীৰ আলেকজেণ্ডাৰৰ আৰোগ্যৰ বাবে সকলো চেষ্টা কৰিলে, কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি নহ'ল। তেতিয়া তেওঁ নিজেই বুজি পাইছিল যে তেওঁৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে। এই কথা বুজি পাই তেওঁ ওচৰলৈ সেনাপতিসকলক মাতি আনি ক'লে, সেনাপতিসকল, মোৰ মৃত্যুৰ সময় চমু চাপি আহিছে। তোমালোকে মোৰ মাক ক'বা যে মই শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। কিন্তু মোৰ তিনিটা শেষ ইচ্ছা আছে। মই বিচাৰোঁ যাতে মোৰ মৃত্যুৰ পিছত সেইকেইটা অকণো হেৰফেৰ নোহোৱাকৈ তোমালোকে মোক শেষ শ্ৰদ্ধাঞ্জলি দিবা। তেতিয়া সেনাপতিসকলে ক'লে, হে মহান সম্ৰাট, আপোনাৰ আদেশ আমি শিৰত লৈ নিশ্চিন্ত মনে পালন কৰিম। আপুনি মাথো আমাক আদেশ দিয়ক। বন্ধুসকল, এইখিনিৰ পৰা কথাখিনি আপোনালোকে খুব গুৰুত্ব সহকাৰে শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব। যেতিয়া সেনাপতিয়ে আলেকজেণ্ডাৰৰ আদেশ নিশ্চিন্ত মনে পালন কৰিম বুলি ক'লে, তেতিয়া আলেকজেণ্ডাৰে ক'লে যে মোৰ প্ৰথম ইচ্ছা হ'ল মোৰ মৃত্যুৰ পিছত যাতে কেৱল মাত্ৰ মোৰ চিকিৎসকসকলেহে মোৰ কফিনটো কান্ধত লয়। কিছু সময় ৰৈ তেওঁ পুনৰ ক'লে, মোৰ দ্বিতীয় ইচ্ছা হ'ল মোৰ কফিনটো যেতিয়া মোৰ কবৰলৈ কঢ়িয়াই লৈ যোৱা হ'ব, তেতিয়া মোৰ কফিনটো যি পথেৰে যাব সেই পথটোত যেন মই জীৱনত সংগ্ৰহ কৰা সোণ, ৰূপ, হীৰা আৰু অন্যান্য বহুমূলীয়া ৰত্নবোৰ ছটিয়াই যাবা। এইখিনি কৈ আলেকজেণ্ডাৰ ভাগৰুৱা হৈ পৰিল। কিছু জিৰণি লৈ তেওঁ ক'লে, মোৰ তৃতীয় আৰু শেষ ইচ্ছা হ'ল মোৰ মৃত্যুৰ পিছত যাতে মোৰ দুয়োখন হাত কফিনৰ বাহিৰলৈ উলিয়াই ৰাখা। কিন্তু বীৰ আলেকজেণ্ডাৰৰ এই কথাখিনি শুনি সেনাপতিসকল আচৰিত হৈ পৰিল, কিন্তু কোনো এজনৰে ইমান সাহস নহ'ল যে প্ৰবল প্ৰতাপী সম্ৰাট আলেকজেণ্ডাৰক তেওঁৰ এই অদ্ভুত শেষ ইচ্ছাৰ কাৰণ সম্পৰ্কে কিবা সুধিব পাৰিব। শেষত তেওঁৰ আটাইতকৈ প্ৰিয় সেনাপতিজনে চুচুক চামাককৈ আলেকজেণ্ডাৰৰ ওচৰলৈ গৈ তেওঁৰ হাতত এটা চুমা দি হাত দুখন নিজৰ বুকুত সাৱটি ধৰি সুধিলে, হে বিশ্বৰ অধিনায়ক মহান সম্ৰাট, আপোনাৰ আদেশ আমি অকণো হেৰফেৰ নোহোৱাকৈ পালন কৰিম, কিন্তু আপোনাৰ এনে শেষ ইচ্ছাৰ কিবা বিশেষ কাৰণ আছে নেকি? তেতিয়া আলেকজেণ্ডাৰে এক দীঘল উশাহ ল'লে আৰু তেওঁ যি ক'লে সেয়া এক মণিমুকুতাতকৈও যেন অনেক গুণে বহুমূলীয়া। তেওঁ ক'লে যে সেনাপতি, মোৰ প্ৰতিটো ইচ্ছাৰে অন্তৰ্নিহিত এক কাৰণ আছে। মই বিচাৰোঁ যে সমগ্ৰ বিশ্বই মই মোৰ জীৱনত শিকা তিনিটা শিক্ষা গম পাওক। প্ৰথম, মোৰ কফিন কেৱল চিকিৎসকসকলেহে কঢ়িয়াব, কাৰণ
পৃথিৱীয়ে বুজি পোৱা উচিত যে পৃথিৱীৰ কোনো চিকিৎসকে কাকো সৰ্বকালৰ বাবে বা দীৰ্ঘজীৱনৰ কাৰণে আৰোগ্য কৰি ৰাখিব নোৱাৰে। কোনো চিকিৎসকৰে মৃত্যুক বাধা দিবৰ পৰা ক্ষমতা নাই। তেওঁলোকো মৃত্যুৰ হাতোৱাত ক্ষমতাহীন। সেয়ে পৃথিৱীৰ কোনেও যাতে জীৱনটো অনন্তকালৰ বাবে বুলি ধৰি নলয়। দ্বিতীয়তে, মোৰ কফিন যোৱা পথত পৰি থকা মণিমুকুতাবোৰ দেখি মানুহে বুজক যে সেইবোৰ আচলতে মূল্যহীন। মই মোৰ সমস্ত জীৱন এই অৰ্থহীন বস্তুবোৰ গোটোৱাত ব্যয় কৰিলোঁ, কিন্তু আজি সেইবোৰ একো মোৰ লগত নাযায়। মই গুচি যাম আৰু সেইবোৰ মোৰ কফিন যোৱা বাটতে পৰি ৰ'ব। তৃতীয়তে, মোৰ হাত দুখন কফিনৰ পৰা ওলাই থকা দেখিলে সকলোৱে বুজিব মই যিদিনা পৃথিৱীলৈ আহিছিলোঁ সেইদিনা খালী হাতেৰে আহিছিলোঁ, আৰু আজি সমগ্ৰ বিশ্ব জয় কৰি সীমাহীন সম্পত্তিৰ মালিক হোৱাৰ পিছতো মই যেতিয়া ঘূৰি যাবলৈ ওলাইছোঁ তেতিয়াও মই খালী হাতেৰেই উভতি যাব লগা হ'ল। কথাখিনি কৈয়ে বীৰ মহান সম্ৰাট আলেকজেণ্ডাৰে এই পৃথিৱীৰ পৰা বিদায় ল'লে। মৃত্যুৰ পিছত তেওঁৰ তিনিওটা শেষ ইচ্ছা আখৰে আখৰে পালন কৰা হ'ল। পৃথিৱীয়েও দেখিলে যে বিশ্বৰ নামী দামী চিকিৎসকেও তেওঁৰ শেষ মুহূৰ্তত একো সহায় কৰিব নোৱাৰিলে। পৃথিৱীৰ বিশালতম ধন সম্পত্তিৰ অধিকাৰী আলেকজেণ্ডাৰৰ কফিনৰ বাহিৰত খালী হাত দুখন উলিয়াই গুচি গ'ল। তেওঁ জীৱনজোৰা কষ্টেৰে গোটোৱা ধন, সোণ, হীৰা, মণি, মুক্তা সকলো তেওঁৰ কফিন যোৱা পথতেই পৰি ৰ'ল। গতিকে বন্ধুসকল, এইখিনিয়ে আছিল বৰ্তমান সময়ত আমাৰ জীৱনৰ লগত সংগতি ৰাখি আলেকজেণ্ডাৰে কৈ যোৱা অতুলনীয় মন্তব্য। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু আলেকজেণ্ডাৰৰ অতুলনীয় মন্তব্যকেইটা জানি কেনে পালে কমেণ্ট কৰি জনাব। লগতে আমাৰ এনেবোৰ অতুলনীয় ভিডিঅ' আগলৈ পাই যাবৰ বাবে ফেচবুক পেজটো লাইক আৰু ফ'ল' কৰি দিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।